হে নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং সকলোকে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মনটো ব্লগছলৈ। আজি ফাইনেলি গৈ আছোঁ মানে পথাৰত। বানপানী হৈ গ'ল, তাত ধানবোৰ চব ডুবি গ'ল। কেনেকুৱা ধৰণৰ কাটিছে কি কথা অলপ দেখাবলৈ চেষ্টা কৰিম। পানীত হাঁহ নচৰা অৱস্থা হৈ গৈছে। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লক। এয়া দেখিছে একদম পানীত হাঁহ নচৰা অৱস্থাত হৈ গৈছে খেতিয়কসকলে। একদম মানে এককালে হ'ব আৰু পানীটো অলপ আৰু বাকী। গাইছ, এয়া নিশ্চয় দেখিবলৈ পাইছে কৃষকসকলৰ কিমান লোকচান হৈছে। মূৰৰ ঘাম মাটিত পেলাই ইমান কষ্ট কৰি এনেকুৱা হৈ গৈছে। কি কৰিব এতিয়া, মানে একদম খেতিয়কসকলে ভৰি তলৰ মাটি হেৰুৱাবলগীয়া হৈছে। উপায় নাই, এতিয়া মানে পানীত হ'লেও ধান কাটি মানে অলপ এমুঠি চপাবলৈ ব্যৱস্থা কৰিছে। বহুত দুখৰ কথা, আপোনালোকে চাওক।